COVID-19 সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰাৰ মাজতে লখিমপুৰতো দেখা গৈছে বিভিন্ন জনৰ মাজত খাদ্য সামগ্ৰী নাটনিৰ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডো গ্লোবেল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটি নামৰ এক সংগঠনে দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। সংস্থাটোৱে গাড়ীত মাইক লগাই কোভিড সংক্ৰমণ ৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয়। লখিমপুৰ জিলাৰ নাওবৈচা অঞ্চলৰ প্ৰায় 215টা পৰিয়াললৈ সংগঠনটোৱে বিতৰণ কৰে খাদ্য সামগ্ৰী। চিকিউৰ কেথলিকৰ অৰ্থ সাহায্যৰে ইণ্ডো গ্লোবেল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটি নামৰ বেচৰকাৰী সংস্থাটোৱে ৰঙানদী পঞ্চায়ত আৰু পশ্চিম তেলাহী পঞ্চায়তৰ মুঠ 10খন গাঁৱৰ 215টা পৰিয়ালক এই সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হয়। আমাৰ গাঁওখনৰ দিন হাজিৰা কৰি ফুৰে। সেয়ে মহামাৰী কৰোনা ভাইৰাছৰ বাবে আমাৰ গাঁৱৰ মানুহবোৰে বাহিৰত গৈ দিন হাজিৰা কৰিব পৰা নাই আৰু ইণ্ডো গ্লোবেল ছ'চিয়েল ছাৰ্ভিচে আজি আমাক বহুত গাঁও মানুহক সাহায্য প্ৰদান কৰিছে। সন্মুখীন হৈছে, গতিকে আমি ইণ্ডো গ্লোবেল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটিয়ে তেখেতলোকক কিছু শুকান খাদ্য একোটা আমি 216টা পৰিয়ালক আমি ইয়াতে কি কৰিছোঁ প্ৰদান কৰিছোঁ কমে এসপ্তাহ কাৰণে, যাতে তেখেতলোকে এই শুকান খাদ্যৰ কাৰণে চিন্তা কৰিব নালাগে। গতিকে আমি আশা ৰাখিছোঁ যাতে আমাৰ এই ক্ষুদ্ৰ আমাৰ যি সাহায্য, এই সাহায্য প্ৰদানৰ পৰা আমাৰ যিসকল দৈনিক হাজিৰা কৰা লোক তেখেতলোকে উপকৃত হ'ব বুলি আমি ইণ্ডো গ্লোবেল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটি আশা কৰোঁ। ৰাহান আহমেদৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।